হেল্ল' কি খবৰ আপোনালোকৰ? আজি এটা মই সৰু মিনি ব্লগ বনাব লৈছোঁ। এয়া আছে মোৰ লগত জলফাই টেঙা আৰু আলু। আমি আজি মাছৰ সৈতে টেঙাৰ ৰেচিপি এটা বনাবলৈ আৰম্ভ কৰিছোঁ। মই কুকাৰটো তুলি লৈ গেছত এয়া মাছ ফ্ৰাই ভালো লাগে তোমাকে কাছাকাছি পেলে ভালোবাসি তুমি কাছাকাছি এলে অন্য তখন চোখের ধরন অন্য রকম পায়ের চলন তুমি আশেপাশে ছায়া হয়ে মায়ায় জড়ালে তুমি এক নিমেষে ভালোবেসে আমায় বাঁচালে তুমি একলা রাতে একটা চিঠি আমার দেখিব পাৰিছে মাছখিনি ধুনীয়াকৈ সিজিছে আৰু উতলি আছে। কাছাকাছি পেলে মই খাবৰ কাৰণে বেঙেনা ফ্ৰাই কৰিছোঁ আৰু পাপৰ ফ্ৰাই কৰি লৈছোঁ। আমাৰ এতিয়া খাব পৰা হৈ গৈছে। এয়া চাব পাৰে মোৰ ডিছখন ৰেডি হৈ গ'ল।